গুড মৰ্ণিং। আজি বৃহস্পতিবাৰে এওঁ যিহেতু অফিচ নাথাকে সেয়ে ভাবিলোঁ চিৰিয়াখানালৈকে যাওঁ। কিয়াঞ্চি যিহেতু জীৱ জন্তু চৰাই চিৰিকটিবোৰ চিনি পোৱা হৈছে ভাবিলোঁ তাক আজি ওচৰৰ পৰাই দেখুৱাওঁ। টিকট কাউণ্টাৰত ইমান ভিৰ নথকাৰ বাবে সোনকালে টিকটটো কাটিলোঁ। আনফালে কিয়াঞ্চৰো যে ফূৰ্তিৰ সীমা নাই। লগতে দেখুৱাম চিৰিয়াখানাৰ আটাইতকৈ আকৰ্ষণীয় আৰু চাবলগীয়া জন্তুটোক। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চিৰিয়াখানালৈ আহি এটা কাৰণতেই বেয়া পাওঁ, ইমান যে খোজকাঢ়িব লাগে নহয়, কিন্তু উপায়ো নাই। সি বোলে এতিয়া টাইগাৰ চাই। ব'লক বাঘক চাওঁগৈ।
একেলেঠাৰিয়ে 1 ঘণ্টা খোজকঢ়াৰ পিছত আমাৰ এই অৱস্থা। ক'ৰবাত অলপ সময় বহিলোঁ। খুব ভাগৰ লাগিছে। ব'লক আকৌ যাওঁ। এইবাৰ আকৌ জুচৰ দোকান দেখি কিয়াঞ্চৰ ভোক লগাৰ আৰম্ভ হৈ গ'লগৈ। অৱশ্যে আমাৰো ভোক নলগা নহয়। তিনিও অলপ সময় তাতে বহি লৈ ষ্ট্ৰবেৰী জুচ খাই আকৌ আমি আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা। আৰু আমি একেবাৰে শেষত চালোঁ চিৰিয়াখানাৰ আটাইতকৈ আকৰ্ষণীয় আৰু চাবলগীয়া জন্তু জিৰাফ আৰু জেব্ৰা। আমি চিৰিয়াখানাত সোমাওঁতে বাজিছিল 11টা আৰু এতিয়া বাজিছে 1:30 বজাতো বাহিৰত মানুহৰ ইমান ভিৰ চাওক। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে। খুব ভাগৰ লাগিছে, ভোকো লাগিছে। ঘৰলৈ যাওঁ। আজিলৈ আহোঁ।